Hi friends, আজি লৈ আহিছোঁ জেব্ৰা ষ্টাইল কেক। পোনপ্ৰথমতে কৈ লওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিদৰেনো বনাই চাই লওঁ। ফ্ৰেণ্ডছ, কেকৰ বাবে প্ৰয়োজনীয় বেটাৰখিনি এতিয়া বনাই ল'ম। আৰু এই বেটাৰখিনি বনাবলৈ আপোনালোকক যিকোনো পাত্ৰ ল'ব পাৰে। মই সাধাৰণতে মাগত বনাই ভাল পাওঁ, চ' মই ইয়াতেও মাকে ইউজ কৰিম। আৰু আহকচোন চাওঁ মইনো কেনেকৈ বনাওঁ। ইয়াৰ বাবে লাগিব আমাক কণী, আৰু মই এতিয়া কণীকেইটা ফেটি ল'ম। কণীখিনি ফেটিবলৈ মই হেণ্ড ব্লেণ্ডাৰ ইউজ কৰিম। মোৰ ওচৰত আছে, চ' মই ইউজ কৰিম। আপোনালোকৰ নাথাকিলেও কোনো কথা নাই, আপোনালোকৰ হুইচ নাথাকিলেও কথা নাই। আপোনালোকে হাতেৰেই চামুচেৰেই কণীখিনি ফেটি ল'ব। ধুনীয়াকৈ ফেটা যায়, কোনো কথা নাই। কেক এনেও ছফ্ট হ'বই, কেক এনেও ভাল হ'বই। মোৰ হেণ্ড ব্লেণ্ডাৰ আছে, চ' মই এতিয়া ইউজ কৰিছোঁ। কণীখিনি ফেটা হৈ গ'ল, গতিকে আমি এতিয়া ইউজ কৰিম গুড়ি চেনি। ইয়াতে আমি গুড়ি চেনি অলপ অলপকৈ এড কৰিম আৰু ফেটিম, অলপ অলপকৈ এড কৰিম। গোটেইখিনি একেলগে ঢালি নিদিব, অকণ অকণকৈ এড কৰিব। মোৰ দৰে এয়া দেখিছে, অকণ অকণকৈ এড কৰিব আৰু ফেটিব। এয়া মই ফেটিছোঁ। এইবাৰ এড কৰিম চালি লোৱা একাপ ময়দা। ময়দাখিনিও ঠিক সেই একেই পদ্ধতিৰে অলপ অলপকৈ এড কৰি ফেটি যাম। এইবাৰ ইয়াতে এড কৰিম ভেনিলা এচেঞ্চ। ভেনিলা এচেঞ্চ বজাৰত খুব সহজতে পোৱা যায়, তো ভেনিলা এচেঞ্চ দিলে খুব এটা ধুনীয়া ফ্লেভাৰ আহে, ভেনিলা ফ্লেভাৰ পোৱা যায়। চ' আমি ইয়াতে ভেনিলা এচেঞ্চ অকণমান, এচামুচো ঠিক নহয় আৰু আধা চামুচমান ভেনিলা এচেঞ্চ এড কৰি দিম। এইবাৰ এড কৰিম আধা কাপ ৰিফাইন অইল। ৰিফাইন অইলখিনি এড কৰিলোঁ আৰু এতিয়া আমি এইখিনি ফেটি ল'ম। যিকোনো বস্তু এটা এড কৰাৰ পিছতে আমি ফেটি ল'ম। এতিয়া ৰিফাইন তেল যিহেতু আমি জাষ্ট ইউজ কৰিছোঁ, চ' গতিকে আমি এতিয়া ফেটি ল'ম। এইবাৰ এড কৰিম অকণমান বেকিং ছ'ডা আৰু অকণমান বেকিং পাউডাৰ। এই দুইটা বস্তুৱে কেকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আপোনালোকে বেকিং পাউডাৰৰ সলনি কেতিয়াবা ইন'ও ইউজ কৰা দেখা যায়, আৰু হয় ইন' ইউজ কৰি চাব পাৰে। মই নিজেই চাইছোঁ, খুব ধুনীয়াকৈ কেকটো হৈ যায়, ইন'ৰেও হৈ যায়। বেকিং পাউডাৰ নাথাকিলে ইন' ইউজ কৰিব পাৰে। কেকৰ বেটাৰখিনি ৰেডি হৈ গৈছে, কিন্তু জেব্ৰা কেকৰ বাবে আমি সাধাৰণতে দুটা ভাগত বেটাৰখিনি ভাগ কৰি ল'ব লাগিব। আৰু এয়া চাওক, আমি এতিয়া প্ৰথমতে ভাগ কৰি ল'লোঁ। দুটা ভাগত আমি এতিয়া ভাগ কৰি লৈছোঁ। এবাৰ এটা ভাগত এড কৰিম চকলেট পাউডাৰ। এয়া চকলেট পাউডাৰ এড কৰি ফেটি লৈছোঁ। এইখিনি ফেটি লোৱা আপোনালোকক মই দেখাইছোঁ। মই আগতেই চকলেট পাউডাৰখিনি এড কৰি ফেটি লৈছিলোঁ, এইখিনি মই আকৌ অকণমান ফেটি পেলাই দেখুৱাইছোঁ। এয়া চকলেট পাউডাৰ ইউজ কৰাৰ পিছত এনেকৈ ফেটাৰ পিছত এনেকুৱা ধুনীয়া এটা কালাৰ হৈ গৈছে। এয়া আপোনালোকে দেখিছে, এয়া মই ফেটি আছোঁ। এইখিনি আপোনালোকে এনেকৈ ফেটি ল'ব। এটা
এনেকুৱা বাতি ল'ব আৰু বাতিটোত ৰিফাইন তেল সানি ল'ব। এয়া দেখিছে আপোনালোকে মই ৰিফাইন তেল সানি লৈছোঁ। বাতিটোত এনেকৈ ৰিফাইন তেল সানি ইয়াৰে ওপৰত এখন কাগজ দি দিব আৰু তাৰ ওপৰতো ৰিফাইন তেল সানি দিব। এতিয়া চামুচ এখনেৰে অকণমান বাতিটোত দি বহলাই দিব। মই যেনেকৈ দিছোঁ দেখিছে, এচামুচ ল'ব আৰু চামুচ পাতেৰে ধুনীয়াকৈ দিব, দি পেলাই বাতিটোত থেতেলিয়াই দি বহলাই দিব। আপোনালোকে দেখিছে মই কেনেকৈ বহলাবলৈ যত্ন কৰিছোঁ। ঠিক সেনেকৈ আপোনালোকেও বেটাৰখিনি, যিখিনি অকণমান বেটাৰ আছে, সেই বেটাৰখিনি বহলাই দিব। মই আকৌ অকণমান এড কৰি দিছোঁ ইয়াতে, যাতে বেছি হয়। ঘূৰাই দিব যাতে বস্তুটো বহলি যায়, বেটাৰখিনি বহলি যায়। তো এনেকৈ দি পেলাই আপোনালোকে বহলাই দিব। এইবাৰ ইয়াৰে ওপৰত আপোনালোকে আকৌ এটা আমি যিটো বেটাৰ বনাইছিলোঁ চকলেট পাউডাৰৰ, সেই চকলেট পাউডাৰৰ বেটাৰটো দিব। ঠিক সেনেদৰে এই প্ৰচেছটো বাৰ ৰিপিট কৰি থাকিব। এবাৰ আপোনালোকে দিব উইদাউট চকলেট পাউডাৰ থকা বেটাৰটো, যিটো চকলেট পাউডাৰ নাই, সেই চকলেট পাউডাৰ নথকা বেটাৰটো এবাৰ দিব, এবাৰ পাউডাৰ থকাটো দিব। আৰু এনেকৈ বাতিটো থেতেলিয়াই বস্তুটো বহলিবলৈ দিব, যাতে এইটো যিমানে বহল হৈ যাব সিমানেই বেছি ধুনীয়া হৈ যাব। আৰু ঠিক এনেকৈ আপোনালোকে বনাই থাকিব। আৰু এনেকৈ আপোনালোকে বনাই থাকিলেই গম পাব যে এটা সময়ত যাই পেলাই এটা খুব ধুনীয়া শ্বেপ ল'ব, খুব ধুনীয়া দেখাতে, মানে খুব বেছি ধুনীয়া লগা হৈ যায়। মানে সোৱাদটোতো সোৱাদেই আৰু বস্তুটো মানে দেখাটো খুব বেছি ধুনীয়া হয়। এয়া ঠিক আকৌ দিছোঁ, মই দেখিছে মই ওপৰত আকৌ এড কৰিছোঁ। এয়া মই চকলেট নথকা বেটাৰটো ইউজ কৰিছোঁ। এয়া দেখিছে চকলেট নথকা মিশ্ৰণখিনি মই ইয়াতে দিছোঁ। দেন ইয়াৰে ওপৰত মই আকৌ এইবাৰ মানে চকলেট থকা বেটাৰখিনি দিম। এয়া আপোনালোকে দেখিছে। এনেকৈ দিয়াৰ ফলত গোটেইখিনি যেতিয়া শেষ হ'বলৈ হ'ব, তেতিয়াহ'লে এনেকুৱা হৈ যাব। আৰু আপোনালোকে এয়া দেখিছে। টুথপিক এডালৰ সহায়েৰে আপুনি যেনেকৈ ইচ্ছা সেনেকৈয়ে শ্বেপ দিব পাৰে। আপোনাৰ নিজৰ অনুসৰি ডিজাইন বনাব পাৰে। আপুনি যেনেকৈ ইচ্ছা তেনেকৈ এতিয়া ডিজাইনটো বনাই যাওক। এতিয়া কেৰাহীত নিমখ দি পেলাই কেৰাহীটো গৰম কৰি লৈছোঁ। যেনেকৈ অ'ভেনত প্ৰি-হিট কৰা হয়, ঠিক তেনেদৰে কেৰাহীত নিমখ দি আমি কেৰাহীটো গৰম কৰি লৈ ইয়াতে কেকৰ বেটাৰখিনিৰ বাতিটো উঠাই দিলোঁ আৰু এখন ঢাকনি মাৰি দিম আৰু এইটো এতিয়া ল' ফ্লেমত দি দিম। প্ৰায় 30 মিনিট পিছত আমি এতিয়া চাম কেকটো হৈছেনে নাই। এয়া দেখিছে টুথপিকেৰে চাইছোঁ টুথপিকডালত লাগি আহিছে, তাৰমানে আমাৰ কেকটো হোৱা নাই আৰু কিছু সময় লাগিব। যিহেতু 30 মিনিট হৈয়ে গ'ল, এতিয়া আমি পিছৰ 10 মিনিট হাই ফ্লেমত দিম। এয়া আমি হাই ফ্লেমত দিলোঁ। আমাৰ কেক ৰেডি হৈ গৈছে আৰু মই এতিয়া আপোনালোকক কাটি দেখুৱাম। এয়া চাব, মই এখন জাষ্ট প্লাষ্টিকৰ নাইফ লৈছোঁ, যিখন আমি কেক কাটিবলৈ ইউজ কৰোঁ। আৰু চাওক কিমান ধুনীয়াকৈ কটা গৈছে। ইয়াৰ পৰাই বুজা যায় যে কেকটো কিমান বেছি ছফ্ট হৈছে। আপোনালোকেও বনাই চাবচোন, খুব বেছি ছফ্ট হয় আৰু বৰ ধুনীয়া হয়। খাবলৈতো বহুত টেষ্টি হয়। চ' আজিলৈ আহিছোঁ। খুব ধুনীয়া কেক এটা ৰেডি হৈ গৈছে, আপোনালোকে দেখিছে। চ' আজিলৈ আহিছোঁ। বাই বাই, টেক কেয়াৰ, লাভ ইউ অল, বাই বাই।